নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল সো বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক আসাম পুলিচ ৰিক্ৰুটমেন্ট গ্ৰেড 3 পোষ্টৰ বাবে যিখন আমাৰ ৰিক্ৰুটমেন্ট ওলাইছে সেইটো বিষয়ত আমি হবিকেক আপোনালোকক জনাম আপোনালোকে এলিজিবিলিটি কি হ'ব কি পোষ্ট আছে কিমান পোষ্ট থাকিব আৰু লগতে আপোনালোকে এপ্লাই কৰিব কেনেকৈ আৰু কিমান তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব এই সকলো ধৰণৰ প্ৰশ্নবোৰ এইটো ভিডিঅ'ত আপোনালোকে পাব ঠিক আছে সো ভিডিঅ'খন সম্পূৰ্ণ চাব সো বন্ধুসকল এতে আসাম পুলিচ ৰিক্ৰুটমেন্টৰ যিখন গ্ৰেড 4 পোষ্ট আছে তাত টোটাল আপোনাৰ ভ্যাকেন্সি 982 টা আছে ঠিক আছে 982 টা আছে আৰু ইয়াতে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে গ্ৰেড 4 পোষ্ট হয় আৰু পোষ্ট কি আছে এটো আপোনালোকক জনাই দিও পোষ্ট আছে ইয়াতে আসাম পুলিচ ইমান পোষ্ট আছে কমান্ডো ব্যাটালিয়নত আপোনাৰ 360 পোষ্ট আছে আৰু ডিজিসিডি আৰু CGHG ইয়াতে আপোনালোকৰ 97 টা পোষ্ট আছে ঠিক আছে আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসত আপোনালোকৰ 13 টা পোষ্ট আছে সো ইয়াতে কোৱালিফিকেশন বন্ধুসকল কোৱালিফিকেশন 8 পাছৰ পৰা ষ্টাৰ্ট হ'ব সো এটো আমি হবিকেক জনাম আৰু ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে অৰ্থাৎ টোটালি ইয়াতে ফ্ৰী হ'ব আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে সো ইয়াতে ষ্টাৰ্ট কেতিয়া হ'ব বন্ধুসকল ষ্টাৰ্ট হ'ব এপ্লিকেশন আপোনালোকে এপ্লাই কৰিব পাৰিব 10 জানুৱাৰী 2023 ৰ পৰা ঠিক আছে অৰ্থাৎ কেইটামান দিন বাকি আছে সো ইয়াতে 10 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লিকেশন ষ্টাৰ্ট কৰিব পাৰিব আৰু নেক্সট ভিডিঅ'ত যেতিয়া আমাৰ এপ্লিকেশনখন ওপেন হয় তেতিয়া আপোনালোকক জনাম আমি কেনেদৰে আপোনালোকে এপ্লাই কৰিব হবিকেক আমি জনাম ঠিক আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি থব নেক্সট ভিডিঅ' চোৱাৰ বাবে সো লাষ্ট ডেট হ'ব বন্ধুসকল 8 ফেব্ৰুৱাৰী অৰ্থাৎ আপোনালোকক অলমোস্ট 30 ডেজ দিয়া হ'ব সো বহুত যথেষ্ট সময় পাব আপোনালোকে এপ্লাই কৰিবলৈ সো এপ্লাই কৰিব না পাৰিব সো ইয়াতে বন্ধুসকল হবিকেক জনাইছো ইয়াতে আপোনালোকৰ যিবোৰ পোষ্ট আছে এইবোৰত আপোনালোকে 8 পাছ কোৱালিফিকেশন দি আপোনালোকে এপ্লাই কৰিব পাৰিব যত আমাৰ 10 পাছ আৰু এছএছও আছে ঠিক আছে কিন্তু ইয়াতে আপোনালোকে মন কৰিবলগীয়া কথা যে ইয়াতে আপুনি যদি ওভাৰ কোৱালিফাইড হয় আপোনালোকে এইখন পোষ্টত এই পোষ্টবোৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সো ওভাৰ কোৱালিফাইড বলতে আমি ফ্ৰেন্ডস এইচএস আপুনি যদি এইচএস অৰ বেছি পাস কৰিছে তেনেহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপুনি যদি এইচএস পাস কৰিছে অৰ্থাৎ হাই সেকেন্ডাৰী পাস কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে যদি আপোনালোকে গ্ৰেজুৱেচন অথবা পোষ্ট গ্ৰেজুৱেচন কৰিছে আপোনালোকে এপ্লাই কৰিব নালাগে আপুনি ইনএলিজিবল হয় ঠিক আছে তো ইয়াতে এজ লিমিটটো আপোনালোকে চাই লব ইয়াতে এজ লিমিটটো ফ্ৰেন্ডস আসাম কমান্ডো ব্যাটালিয়নছৰ বাবে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু আদাৰ যি কেটা পোষ্ট আছে তাতে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ৰিলেক্সেশন এপ্লিকেবল ঠিক আছে লগতে আপোনালোকে আপাৰ এজ ৰিলেক্সেশন পাই যাব তো পে স্কেল হ'ব বন্ধুসকল এটো যেহেতু গ্ৰেড 4 ৰ পোষ্ট হয় এবোৰ সো ইয়াতে 12000 পৰা 52000 লৈকে আপোনালোকে বেসিক পে পাব লগতে 4400 আপোনালোকে গ্ৰেড পে পাব ঠিক আছে আদাৰ এলাউন্সেস এডমিসিবল ঠিক আছে সো ইয়াতে সিলেকশন প্ৰসেসটো আপোনাৰ চাব পাৰে সিলেকশন প্ৰসেসটো অফিচিয়ালি দিয়া হোৱা নাছিল যদি ইয়াতে এনে ধৰণৰ হয় বেছিভাগ সো ইয়াতে চাই লব পাৰে তো এজ ৰিলেক্সেশন আপোনালোকে ওবিসি এমওবিসি 3 ইয়াৰ্ছৰ বাবে পাব এসটি এসসি 5 ইয়াৰ্ছৰ বাবে পাব আৰু এক্স সাৰ্ভিসমেন যিসকল আছে তেওঁলোকে 3 বছৰৰ বাবে আপোনালোকে পাব 3 ইয়াৰ্ছৰ বাবে পাব সো এপ্লিকেশন ফ্ৰী হয় ইয়াতে সকলোৰে বাবে সো কি লাগিব ইয়াতে আপোনালোকৰ এপ্লাই কৰিবলৈ ঠিক আছে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন বনাই লব এতিয়ালৈকে যদি আপোনালোকে এক্সচেঞ্জ কাৰ্ড বনোৱা হোৱা নাই সো এক্সচেঞ্জ কাৰ্ডখন আগত বনাই লব আৰু এক্সচেঞ্জ কাৰ্ড অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে ক্লিক কৰি আপোনালোকে এক্সেস কাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব সো এইখন আৰ্টিকেল এইখন ওয়েব পেজৰ আমি লিংক ভিডিঅৰ ডেসক্ৰিপচনত দি থৈছো সো তাতে ক্লিক কৰি আপোনালোকে ইয়াতে আহি ক্লিক কৰি এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব পাৰিব যদি নাই সো ইয়াতে নেশনালিটি এনি ইন্ডিয়ান সিটিজেন আপোনালোকে হলে এপ্লাই কৰিব পাৰিব যিকোনো ইন্ডিয়ান সিটিজেনে এপ্লাই কৰিব পাৰে কিন্তু পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব ঠিক আছে সো ইয়াতে এক্সেস কাৰ্ড লাগিব লগতে ল্যাঙ্গুৱেজ টু ক্যান্ডিডেট এছামিছত ফ্লুয়েন্ট নহলে আদাৰ যিখন আমাৰ অসমৰ যিবোৰ ল্যাঙ্গুৱেজ আছে সেইবোৰত ফ্লুয়েন্ট হ'ব লাগিব ঠিক আছে ফ্লুয়েন্সি থাকিব লাগিব সো ইয়াতে ৰিকোয়াৰ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ এইবোৰ আসাম পুলিচৰ কনষ্টেবল পোষ্টৰ পৰা লোৱা হৈছে এনে ধৰণৰ হয় সো ইম্পৰ্টেন্ট নহয় এটো
সো ইয়াতে কেনেকৈ এপ্লাই কৰিব তলত স্ক্ৰল ডাউন কৰিব তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে কি ডকুমেন্টছ লাগিব এইবোৰ চাব পাৰিব ইয়াতে ফ্ৰেন্ডছ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব 450 KB ঠিক আছে আৰু JPG ফৰম্যাটত সো ইয়াতে সিগনেচাৰ লাগিব সিগনেচাৰ 100 KB আপোনাৰ সিগনেচাৰ লাগিব এডমিট কাৰ্ড লাগিব ইয়াতে সাইজটো ইফালে চাই ল'ব ম্যাক্সিমাম যেটো আপোনাৰ সাইজ হয় সো ইয়াতে পাস সার্টিফিকেট লাগিব মার্কশিট লাগিব যদি আপোনাৰ 8 পাস হৈছে তেনেহলে না লাগে ইয়াতে SSLC আৰু SS ডকুমেন্ট দিয়াৰ বাবে আপোনালোকৰ পাস সার্টিফিকেট লাগিব সো ইয়াতে মার্কশিট আপোনালোকৰ মার্কশিট লাগিব সো এমপ্লয়মেন্ট এক্সেস কাৰ্ড মই আগতে উল্লেখ কৰিছো তে কাষ্ট সার্টিফিকেট যদি আপোনাৰ আছে যদি এপ্লিকেবল হয় তেনেহলে আপোনালোকে কাষ্ট সার্টিফিকেট লাগিব লগতে স্টার্টিং ডেট মই অলরেডি মেনশন কৰিছো 10 জানুৱাৰীৰ পৰা স্টার্ট হ'ব আৰু লাষ্ট ডেট 8 ফেব্ৰুৱাৰী লৈকে হ'ব সো বন্ধুসকল ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশন ইয়াতে আপোনালোকে আহি এপ্লাই লিংক ইয়াতে 10 জানুৱাৰীত এপ্লাই লিংক ক্লিক হেয়াৰ বুলি আহি যাব ইয়াতে চাব পাৰে ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে হবিকেক আমি নেক্সট ভিডিঅত জনাম আপোনালোকে কেনেদৰে এপ্লাই কৰিব যেতিয়া আমাৰ পৰ্টেলটো ওপেন হ'ব ঠিক আছে সো ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ডেসক্ৰিপচনত লিংক দি আছে এইটো পেজ আপোনালোকে ওপেন কৰি হবিকেক নিজে চাব পাৰিব সো আশা কৰিছো ভিডিঅখন আপোনালোকক সহায় কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ থ্যাংক ইউ